ইমান যাই পাইছে কলাত। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মোৰ অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি পুৱাই মাইনা জানেনে 6:30 উঠছি, উঠি পেলাই কিবা কৰি বিচনাত থাকিল আৰু একবাৰ ছাতত আহি আৰু একবাৰ ভিতৰত যায় জানেনে। মাইনাৰ মানে নতুন লগ এটা আহিছে, বন্ধু এটা আহিছে, আমাৰ কাষৰে দাদাটো যে আছে, দাদাটোৰ মানে বন্ধু হয় নেকি, আহিছে আৰু বেবী এটা আছে। থাকিলে মাইনাই নহয় কি জানেনে, লগ হ'বা ক'লি তাই ভয় কৰে, ভয় নকৰে মানে লগ হ'বা নিবিচাৰে আৰু সেইকাৰণে ভিতৰত সোমাই যায়। যোৱাকালিও আমাৰ এই দৰমুখত মই ধুনীয়াকৈ খেলনা পৰা উলিয়াই দিছোঁ, ধুনীয়াকৈ খেলি আছে। আৰু মাইনা কিন্তু কি জানে তাই ভিতৰত সোমাই আছে, সেইটো কাৰণে এতিয়াও আহিব বুলি তাই ভয়তে তাইও সোমাই যায়। কি কৰিব হ'ল তোমাৰ মোক গৈ আহা মোক গৈ আহা আহা খাব লাগছে কে ধরছি। হ্যাঁ তুমি তুমি মই ধৰি দা, মই ধৰো দা, ভালকৈ ধৰা যদি এই কথা কিমান ফেলালাক পানী বিচনাতে ফেলাব এতিয়া আগে খোৱাইলে বিচনাত পানী পাৰিছে দেই। এই হাতখন জপকৈ খাব নিদিওঁ মই, ক'তকৈ খ আগে হাতখন জপ কৰি ল'ব পানী দিলে পেলাই খায়। এতিয়াতো হাতখন ধোৱা নাই নহয়, উঠি হাতখন ধুই দিওঁ, সেইটো কাৰণে ফিনিছ কৰি দিয়া পানীগিলাচ। এতিয়া আৰু বাগাত দিব, ভয় কৰে ভয় কৰে ভয় কৰে, নিজৰ ঘৰতে ভয় কৰে। হা নিজৰ ঘৰতে ভয় লাগে তোমাৰ। হা তুমি জন্ম জেগা ভয় কৰি দিয় তথাপিও জন্ম জেগাতো ভয় কৰ। পুৰণা হৈ গৈছে, ৰুমত পুৰণা হৈ গৈছে, তোৰ ৰুমত তুমি পুৰণা পাই নাখাওঁ এতিয়া। হা মই খাবানি থাকা দে, বাই, মই যাওঁ, বাই বাই। ইপিনে লাল চাহ বাকি লৈছোঁ, বিস্কুটেদি খাওঁ, বিস্কুট কি চাই থাকছোঁ। এইখান বিস্কুট ফেল দিব লাগে, মাইনা ক্ৰীমটো খাই বিস্কুটখিনি ফেলাই দিয়ে, মই আৰু বটলত ভৰাই থৈছোঁ, এতিয়া এখনি খাওঁ আৰু খেলিও ভাল লাগে চল, ক্ৰীমটো খাই বিস্কুটখিনি দৈ মাৰি দিয়ে। মই বটলিখিনি থৈ দিওঁ বিচনাতে দৈ মাৰি দিয়ে, থৈ দিওঁ ভাল পাই কিনে। কোন বাজত গেছি তাই না না বাবু বাকা না আৰু কিনে ভাজি কিন্তু বহি দিলে আগে কুটি কিনে পিছত আৰু কি বনাওঁ সেইটো চিন্তা কৰিম। আগে এতিয়া নেচৰাকেইডালে চিন্তাতে দিছোঁ, আলু এটা, পাতকবি এফালটা আৰু বিলাহী এটা, জিকা এটা, এইবিলাক ধুনীয়াকৈ ভাজি লওঁ। মাইনাই আছে গা ধুই, তাই গা ধোৱা যাওঁতে এখন ভাজি লওঁ, তাৰপিছত আৰু আস্তে আস্তে কিবা বনাম আৰু ৰাতিৰে মাংসৰ আঞ্জাও আছে অলপমান, আৰু এওঁ আহি পোৱাই নাই। দেখিনে ভাত বহি দিছিলোঁ, আলু এটা ভাতত দি ভাত বহি দিছোঁ। ফুজাবা না ফুজাবা না সেইটো নাখায় নাকাম বাৰু, সেইটো এতিয়া এই দিছ না, মই যাওঁ, তুমি থাকা দে, আহাতে খোজ একদম খোজ নাকাঢ়ি ল'ব লাগে, অলপ খোজকাঢ়ি যাব লাগে, হ'ব লাগে। চাহ নাহে তোৰ কামত দিয়া, খোজকাঢ়ি চিৰি বুকাব পাৰা তুমি। বৰমাৰ লগত চিৰি বগ, এতিয়া মোৰ লগত নাবগ। কি নখায় এতিয়া দুনিয়াৰ গলি আছে, ৰাতিলে কি হ'ল খোজ নাকাঢ়। দুনিয়াৰ গলি আছে, জয় থৈ যাব পাৰি। আজি আহিছোঁ আমাৰ ৰুমৰ পিছফালৰ গলিটো দিছোঁ, আৰু আহিছোঁ য'ত এটা বস্তু দেখি দিব। মই 1 মাহমান অহা নাছিলোঁ, এই যি কেইদিনমান আগত যি
শিলাগুটি ঘৰগিলা ভাঙি গৈছিল তাৰপিছত কি হ'ল বহুতে দেখিছিল বহুতে দেখা নাই নহয় যিসকলে দেখা নাই চাব বলক ময়ো তাকে কি চাম দেখুৱাই আছোঁ মাইনা কি কওঁ তুমি খুজি খুজি দিবা পাৰা খুজি খুজি কেনে কচোন হে খুজি খুজি তাই খুজি খুজি নেদে এনে সেই পিঠে সেইটো আমাৰ আমি যে থাকোঁ বিল্ডিংটো এইটো বিল্ডিং পিছপিনে আহিছোঁ আমি এইটো গলিত এয়া চাকছোঁ আহি পালোঁ শিলাকো এতিয়া ধুনীয়া জংঘল চাকছোঁ পূৰা লোহাৰ কাটাৰ বেৰা দি দিছে একদম মানুহ পাৰ হ'ব নৰা কৰি দেখছি নাই এয়া কি ডাঙৰ ডাঙৰ পূৰা লোহাৰে খুটা পুতি দিছে আৰু লোহাৰ কাটাৰ বেৰা দি দিছে এইটো পিনে আৰু আগতে ৰাস্তা আছিল যাব পাৰে এতিয়া ৰাস্তা নাই দেখছি না এয়া ধৰকচোন বহুত আগতে কিছুমান মানুহে দখল ধৰি থকা মাটিও আছে আৰু বহুতে কিনি লোৱা মাটিও আছে এই যি যেতিয়া ঘৰ ভাঙি আছিল মানে ঘৰ নাভাঙৰ 1 বছৰমান আগতে এইটো ঘৰ আমাৰ বাইদেউহঁতে কিনি লৈছিল কত লাখ লাখ টকা ভৰি কিনি লৈছিল জানেনে তাৰেতো 2 বছৰমান পিছতে নেকি ভাঙা গেল এইগিলা কাষৰগিলা ভাঙা গেল আৰু য'ত মানে জোখকলৈকে পৰছি তকলৈকে ভাংছি আৰু এইপিনে আমাৰ বাইদেউহঁতৰ ঘৰটো মানে লাষ্টৰ পৰা 2 নম্বৰত আছে আৰু এইপিনে এই গেদি যে আছে এই যে গেটখান দেখছি সেই গেদি মানুহ ধৰকচোন কি জানেনে এনে লাছ আছিল আৰু সিহঁতৰ আধা ভাঙা গৈছে আধা যোৱা নাই মানে 4টামান ৰুম ৰৈছি কিন্তু এৰে যে গেদিখান দেখছি ৱালখানৰ সিপিনে বিল্ডিং আছিল বিৰাট ডাঙৰ বিল্ডিং আছিল বিল্ডিংটো ভাঙা গৈছে যাই পিনে অলপমান ৰৈছি আৰু গোটেই ভাঙা গৈছে সৰু সৰু ৰুমকেইটাই ৰৈছি আৰু পিনে চাকছোঁ এইগিলা পূৰা জংঘল হৈ গৈছে দেখছি না ৰকচোন এনে যোনে দখল কৰি আছে সিহঁতৰতো ৰকচোন ইমান বেয়া নালাগে ৰকচোন কিন্তু যোনে আৰু ইমান লাখ লাখ টকা ভৰি কিনি পেলাই লৈছিল মাত্ৰ হয়নে নাই তেখেতসকলৰ ভাঙা গেলি অলপ বেয়াই লাগে সেয়ে আৰু আমাৰ বাইদেউহঁতে কিন্তু ঘৰত থকা কৰা নাই যিহেতু কোৱাৰ্টাৰতে আছে সেইটো কাৰণে এই যে দেখছি না এখন ৱালখান এইটো এটা বিল্ডিং আছিল বম বিল্ডিংটো ভাঙা গৈছে আৰু এইগিলা ভাঙা চিনগিলা আছে কিছুমান এতিয়াও আৰু এই কাষৰ সৰু সৰু ঘৰগিলা ৰৈছে এইগিলা লেট্ৰিন বাথৰুম এইগিলা আছে সেইখিনি কিন্তু ভাঙা গৈছে সেয়ে আৰু দেখছি না এইগিলা পূৰা গোটেই ভাঙা গৈছে আধা আধি নাও